কোৱা 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 Good morning. Hello everyone. আজি একদম ৰাস্তাৰ মাজৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আৰু আমি গুটেদম গৈ আছো এনাহেতৰ ঘৰ লৈ আৰু গৈছিলো এফালে দোকানলৈ দোকানৰ পৰা আহিলো কিবা এটা লৈ আৰু মোৰ লালিপপ এইকেজনী ভন্টিহত এইটো আমাৰ ধুন মাইনা আহা একদম লৰাৰ লগত হালা কৰি কৰি ৰাতিপুৱাৰ পৰা অৱস্থা নাই ব্ৰেকফাষ্ট কৰি আজৰি হলো আৰু এতিয়া 11:30 মানে বাজিব হল এতিয়া আজৰি হৈছো ঘৰত থাকিলে সোনকালে আজৰি হয় আৰু লগত থাকিলে কি হয় কথা বতৰা পাতি থাকোতে তেনেকৈ যায় বাৰু যি নহওক আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিওলৈ আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু শেষলৈকে ভিডিওটো চাই থাকিব শুন গৈ আছে আগত পাণ্ডুৰা এই শুন পাণ্ডুৰা অৰে আজি দেওবা ভালে আমি গৈ আছো কি কালাৰ ৰেড কালাৰ লালিপপ আহা তোমাৰটো ব্ৰাউন কালাৰ এফালে হা আৰু আমাৰ আইতা ঘৰ মানে এনাই ঘৰ একদম ওচৰতে এইখন আমাৰ বাৰী আৰু এইটো আইতাহঁতৰ ঘৰ অকণমান গ'লেই পায় বাইক আহিছে দেই হা আমুক গৈ না আমি দুজনে আহিলো চাবিও মালা লোৱা নলয় ইয়াত দি থৈ দিম নিব নিয়া চাং এইটো ৰাজনী ইয়াও কম কয় জমনি লালিপপটো হাত লেতে আছে দেই উচাই দে এনাই ঘৰত আহি পালো আৰু আমি বহি আছিলো বহি থাকোতে চকু গ'ল ধুনীয়া ধুনীয়া কেইটামান আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত আৰু মামা ডাঙৰ ল'ৰাই খুব ধুনীয়াকৈ মানে বনাই মেলি ৰাখিছে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে মোৰ কিন্তু বিৰাট বেছি ধুনীয়া লাগিছে তাক জোকাই আছোঁ ইয়াৰ পৰা এটা আমাক লাগে বুলি আৰু চাওকচোন সঁচাকৈ কিমান ধুনীয়াকৈ মানে বনাই মেলি ৱালত ৰাখিছে আৰু সকলোৱে এনেকৈ লগ হৈ পাকঘৰত বহি চাহ খালোঁ আমি ঘৰলৈ আহি গ'লো আৰু এয়া ধান মেলি থৈছে ৰ'দত এতিয়া আবেলি 5টা মানে বাজিবৰ হ'ল আৰু দেখিছে অলপ গধূলি হৈ আহিছে যিহেতু আজিকালি অলপ দেৰিকৈ গধূলি হয় মানে ঠাণ্ডা দিনটো যিহেতু গুচি গৈছেগৈ ঘৰৰ পৰা আহিলোঁ আৰু মনটো একেবাৰে ভাল লগা নাই অলপ টাইম শুই ল'লোঁ আৰু শুই লোৱাৰ পিছত এতিয়া উঠি পেলাই ভাবিলোঁ ভিডিঅ'টো যিহেতু অকণমান কৰা আছে আইতা ঘৰলৈ গৈছিলোঁ সেয়া আপোনালোকক অকণমান দেখালোঁ সকলো বহি মেলি চাহ তাহ খালোঁ আৰু যিহেতু ব্যস্ত হৈ যাওঁ কথা পতাত সেইকাৰণে ভিডিঅ' কৰি থকা নহয়গৈ আৰু অলপ লাজো লাগে দিয়কচোন মানুহৰ মাজত বেছি কথা কৈ থাকিব নোৱাৰোঁ সেইকাৰণে আৰু আগবাঢ়িবও নোৱাৰোঁ তেনেকুৱা ধৰণৰ আৰু এতিয়া যিহেতু 5টা বাজিব হ'ল ভিডিঅ'টো অকণমানহে কৰি ৰখা হৈছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু ঘৰৰ পৰা যিহেতু আহিলোঁ মনটো ভাল লাগি থকা নাই ভণ্টিহঁতক লগ পালোঁ এদিন থাকিলোঁ ঘৰত এদিন থকাৰ পিছত মানে হেঁপাহ নপলালে তেনেকুৱা হ'ল তাৰপিছত মই ঘৰলৈ আহিলোঁ এখেতে গাড়ীত ভণ্টিহঁতক মানে থৈ আহিলেগৈ টাউনত সৰুজনী ভণ্টি ঘৰ যিটো চাবুৱা টাউনতে হয় তাত নামিলে আৰু ডাঙৰজনী ভণ্টি বাছত গ'লগৈ তেনেকৈ এদিন খুব ধুনীয়াকৈ আমি এটা দিন পাৰ কৰিলোঁ কিন্তু 1 ঘণ্টা মানে লগত থাকিলোঁ যেন তেনেকুৱা লাগিলে পিছত ভণ্টিতে ফোন কৰিছে ঘৰ পালোহি বুলি আৰু এতিয়ানো কি ক'ম আপোনালোকে জানেই ঘৰলৈ গ'লে সকলো লগ পালে কিমান ভাল লাগে আৰু গুচি অহাৰ পাছত কিমান বেছি দুখ লাগে সেইকাৰণে মনটো ভাল লাগি থকা নাই হ'লেও ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু কি দেখাব পাৰোঁ নাজানো আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষৰলৈকে আইতাহঁতৰ ঘৰৰ পৰা ঘৰলৈ যোৱাৰ পিছত খানা চানা বনাই মেলি আমি খালোঁ খাই দৌৰিকৈ ঘৰলৈ আহিবলৈ হ'ল আকৌ যিহেতু আমাৰ ঘৰতো কাম আছিলে আৰু ভণ্টিহঁতৰো কাম আছিলে সৰু ভণ্টি বেটাক স্কুলো দিছে গতিকে ছুটি নাই ছেটাৰডে আৰু ছানডে দুদিনেই ছুটি তেনেকুৱা ধৰণৰ এতিয়া ল'ৰা স্কুলত দিয়াৰ পিছত থাকিবলৈ খুব বেছি প্ৰব্লেম হয় আমাৰো একেই কিন্তু বেটাৰ এতিয়া এক্সাম হ'ল মই এতিয়া বাৰু অলপ ফ্ৰী আছোঁ কিন্তু ঘৰৰ কামবিলাকে টানি মাতি থাকে তেনেকুৱা ধৰণৰ সেয়াই আৰু এইটো ধুন মাইনা যিহেতু অহা কালিৰ পৰা আছে হোলী গতিকে ধুন মাইনা কি কৈছে হেপী হোলী কৈ দিয়া হেপী হোলী এইখিনি কি লৈ আছা বেটা নালাগে দেই
আৰু এতিয়া প্ৰায় গধূলি হ'বৰে হ'ল আৰু ইফালে অকণমান ওলাই দিছোঁ বাহিৰলৈ। শুই উঠিলে অলপমান বাহিৰলৈ ওলালে ভাল লাগে নবতা। হা তোমাৰ চেণ্ডেল ক'ত গ'ল? মই অলপমান আঁতৰি যাওঁতে আমাৰ ধুনমইনা হলি খেলিলে নাজান। এইবোৰ কি কৰিলা? হলি খেলিলাই। হেপী হলি কৈ দিয়া চবকে। হেপী হলি দে। হলি কিনি আনি খেলি আছে। গধূলি সময় আৰু গধূলি সময়ত যিহেতু বেটাহঁতে কিবা এটা খাবলৈ মন কৰে, সৰু বেটা কেতিয়াবা এনেকৈ হৈ যায়, সেইকাৰণে বনাইছোঁ ওটছৰ ক্ষীৰ। আৰু ইয়াত মই বিশেষ একো দিয়া নাই, চেনি দিছোঁ, অলপমান ঘি দিছোঁ আৰু গাখীৰ দিছোঁ, লগতে দুটামান কাজু অলপকৈ ৰুকি দিছোঁ। আপোনালোকে বাৰু ওটছৰ ক্ষীৰ খাইছেনে? বহুতে চাগে খাইছে, যিসকলে খোৱা নাই এনেকৈ খাব পাৰিব। মই বাৰু ৰেচিপিটো আপোনালোকক শ্বেয়াৰ নাই কৰা, কাৰণ তেনেই সাধাৰণ হয়, সেইকাৰণে কৈ পেলাই দেখাই দিছোঁ। এয়া প্ৰায় ৰেডি হৈ গ'ল। বেটাই এনেকুৱা অলপমান খাই কেতিয়াবা শুই যায়, সেইকাৰণে তাক প্ৰথমে সেইখিনি অকণমান ঠাণ্ডা কৰি এতিয়া খুৱাই লওঁ। বেটাহঁত আৰু এখেতৰ কাৰণে অকণমান ক্ষীৰ বনালোঁ ওটছৰ পৰা, আপোনালোকক দেখালোৱেই, কিন্তু মই নাখাওঁ যিহেতু চেনিটো অকণমান বেছিকৈ দিয়া হৈছে। আৰু মই এনেও শকত, বেছি মিঠা খাই থাকিলে আৰু বেছি শকত হ'ম বুলি আৰু অলপ ভয়ো লাগে, কাৰণ বেয়া দেখাব বুলি ভয় নালাগে, ভয় এইকাৰণে লাগে যাতে বেমাৰে লগ নলয়। সেইটো কাৰণে মিঠাটো অকণমান কমাই খাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা বিশেষ কিবা থাকিলেহে তেনেকৈ মিঠাটো খোৱা হয়, এনেই বৰ বিশেষ মই নাখাওঁ। আৰু এতিয়া কেৰাহীখন তিয়াই লৈছোঁ, আৰু মোৰ কাৰণে এতিয়া ওটছ অলপমান ধুনীয়াকৈ ভাজি মই বনাম, নিমখ দি পেলাই অকণমান গাখীৰ দি তেনেকৈ খাম। আৰু এয়া ধুনমাইনাক দিছোঁ মাম খাবলৈ নবতা। মাম খাই দিয়া। আৰু ধুনমাইনা এইফালে লগাই লৈছে মোবাইল, ভৰিটো মেলি চোফাৰত বহি লৈছে মাম খাবলৈ। হাতে নুচুবা যেন, ধুনুকে খোৱা, ধুনুকে খোৱা বেটা মনো, চিচি হয়। আঙুলিত থকা চিচিখিনি তোমাৰ যাবগৈ কৈ দুষ্ট কৰি খালে। দুষ্ট নকৰিবা বেটা। সকলোকে চাহ খাবলৈ দিয়াৰ পিছত বাচন বৰ্তনখিনি ধুই মই এতিয়া ৰাতিৰ কাৰণে খানা বনাই আছোঁ। অলপমান চিকেন আছিলে তাকে বনাইছোঁ, আৰু এইফালে দালি, জাতিলাও, আৰু এইফালে ভাত পাতি থৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষ কৰিলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আজিলৈ আহিছোঁ। বাই বাই, লাভ ইউ অল।